দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ ওলালোঁ চৰাইপুং জাংগল ৰিট্ৰিটৰ পৰা। অৱশ্যে এতিয়া মই দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ কোনটো জেগালৈ গৈ আছোঁ মই গম নাপাওঁ। মোক সন্দীপ দাই লৈ যাব ইয়াৰে, সেইকাৰণে আমাৰ জিপচি নাযায়। সন্দীপ দাই এই কিয়া গাড়ীখনত যাম, কিয়া চেলটছ। এতিয়া আমি আমাৰ জাৰ্ণিটো আৰম্ভ কৰোঁ। গুড আফটাৰনুন সন্দীপ দা। হেল্ল', গুড আফটাৰনুন জিমি। আমি আজি এটা এক্সাইটিং জেগালৈ যাম। আচ্ছা, আমি ফৰেষ্ট ৰিলেটেড জেগাত যাম। ফৰেষ্ট ৰিলেটেড জেগা, তাত তাৰমানে এনেকুৱা এটা তুমি দৃশ্য দেখা পাবা যদি ৱেডাৰটো ক্লিয়াৰ থাকে। মানে এটা চাইডে পাটকাই পাহাৰ, এটা চাইডে তোমাৰ জয়পুৰৰ যোনটো ৰেইন ফৰেষ্ট ৰেঞ্জ, মানে দিহিং পাটকাই দুটা ৰেঞ্জ আছে, জয়পুৰ আৰু চৰাইপুং। তো তুমি এনেকুৱা এটা জেগাত থাকিবা, দিহিং নদীখনো দেখা পাবা, পাটকাই পাহাৰখনো দেখা পাবা, জয়পুৰ ৰেঞ্জটো দেখা পাবা আৰু চৰাইপুং ৰেঞ্জটো দেখা পাবা। ঠিক আছে, ধুনীয়া এটা ক'লে আপোনালোকক। গতিকে সেই জেগাটোলৈ এতিয়া যাওঁ, গোটেই জাৰ্ণিটো মই কভাৰ কৰোঁ, আপোনালোকক দেখুৱাম কেনেকুৱা কি এক্সপিৰিয়েঞ্চ হয়। কথা পাতিম তাত যদি লোকেল মানুহ লগ পাওঁ। আৰু জেগাটোৰ নামটো অলপ ইণ্টাৰেষ্টিং, থং থং বুলি কৈছিলে। থং 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 থং। এতিয়া আমি ওলাইছোঁ আৰু আগৰ ভিডিঅ'টো যেতিয়া আমি কৃষ্ণদৰীকটো চাবলৈ যেতিয়া গৈছিলোঁ তেতিয়া আমি সেইফালে গৈছিলোঁ। এতিয়া আকৌ আমি ভাদৰ পাছালি পিনে আহি আছোঁ। মানে দিহিং পাটকাইখন আমি এইফালে গ'লেও পাওঁ, এইফালে গ'লেও পাওঁ। ধেমালি ডাঙৰ মানে হেৰি নহয় আৰু। আহি পালোঁ থং থং। এই জেগাটোৰ বিশেষত্বটো আপোনালোকক কৈ আছোঁ, কিন্তু সকলোতকৈ আগতে কওক থং থং বুলি কিয় কয় জেগাটো? মানে শব্দটো অৰ্থটো কি? মানে এইটো পানী ফটককে বাঢ়ে আৰু ফটককে শুকাই যায়। অঁ, সেইটো কি ভাষাৰ শব্দ? আমাৰ আদিবাসী ভাষা। অঁ, থং থং বুলি কয়। আমি বুজি নাই পাবি। থং চুকনা বুলি কয়। থং থং চুকনা, একেবাৰে শুকান। আচ্ছা, বিৰাট ধুনীয়া ভিউটো। আৰু কিহৰ কাৰণে আপোনালোকে গম পায়, মই আছোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত। আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনত মোক সন্দীপ দাই ক'লে এইমাত্ৰ যে দুটাই ৰেঞ্জ, অনলি দুটাই ৰেঞ্জ। এটা হ'ল চৰাইপুং, যিটো আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে, আৰু এটা জয়পুৰ ৰেঞ্জ। চৰাইপুং ৰেঞ্জটো হ'ল এইটো। আমি ৰাতিপুৱা সেইফালৰ পৰা সোমাইছিলোঁ। চৰাইপুং ৰেঞ্জটো এইটো বৰ্ডাৰ, আৰু মোৰ পিছফালে এইটো হ'ল বুঢ়ী দিহিং নৈখন, আৰু সেইটো হ'ল জয়পুৰ ৰেঞ্জ। আৰু ইমানে নহয়, আৰু এটা বিশেষত্ব আছে, এইটো আপোনালোকক মই জুম কৰি ভালকে দেখুৱাম। দিহিং পাটকাই যে নামটো আহিলে, বুঢ়ী দিহিং নৈখনৰ পৰা দিহিংটো আহিলে। আৰু পাটকাই পৰ্বত আমি সকলোৱে জানো, স্বৰ্গদেউ চাওলুং চুকাফা যিখন পাহাৰ পাৰ হৈ পেলাই অসমত প্ৰৱেশ কৰিছিল, তো সেইখন দূৰত পাটকাই পৰ্বত ইয়াৰ পৰা দেখিবলৈ পোৱা যায় খুব ধুনীয়াকে। এই তলত থকাটো মানে থং থং নলা। এইটোৱে থং থং যোনটো নাম আহিছে। অঁ, আৰু এইটোতো তোমাৰ লিখাই আছে ফৰেষ্ট বিট অফিচ থং থং, চৰাইপুং ৰেঞ্জ, ডিগবৈ ফৰেষ্ট ডিভিজন। মানে নদীটো ইপাৰলৈকে চৰাইপুং ৰেঞ্জ হৈ থাকিলে আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এইবিলাক আপোনালোকে এক্সপিৰিয়েঞ্চ কৰি আছে। এতিয়া আপোনালোকক মই এই জেগাটোৰ বিশেষত্বটো ক'লোৱে, সঁচাকৈ এটা গাৰ নোম শিয়ৰি উঠা জেগা। বুঢ়ী দিহিং নৈ, দিহিং পাটকাই, য'ত স্বৰ্গদেউ চাওলুং চুকাফা পাটকাই পৰ্বত পাৰ হৈ দিহিং নদীৰে আহি অসমত উপস্থিত হৈছিল, বুঢ়ী দিহিং নদীৰে। আৰু সেইখন দূৰত পাটকাই পৰ্বত। এইখন নহয়, ইয়াৰ পিছফালে আপোনালোকে আৰু অলপ জুম কৰি দিছোঁ মই আপোনালোকক। এই যিটো লেয়াৰ দেখিছে আপোনালোকে, এইখন পাটকাই পৰ্বত, এই ওপৰৰ লেয়াৰটো, এখন পাটকাই পৰ্বত। কিমান ওখ এখন পৰ্বত, আৰু সেই পৰ্বতখন পাৰ হৈ স্বৰ্গদেউ চাওলুং চুকাফা আহিছিল। সঁচাকৈ গাৰ নোম শিয়ৰি উঠা দৃশ্য এটা, মানে ইমান ধুনীয়া এটা পইণ্ট। সেইখন পাটকাই পৰ্বত, এইফালে চৰাইপুং ৰেঞ্জ এইটো, এইখন বুঢ়ী দিহিং নৈ, আৰু এইফালে এইটো জয়পুৰ ৰেঞ্জ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ যি দুটা ৰেঞ্জ আছে, সেই দুটা একেলগে ইয়াৰ পৰা চাব পাৰে আপোনালোকে। আৰু কোনোবাই বনভোজ খাইছে, এতিয়া বনভোজৰ সময়। ইয়াত সেনেকৈ এলাও নাই, হয়তো লোকেল মানুহ এনেই খাইছে আৰু, কিন্তু বহুত একো ভিৰ ভাৰ বা সেনেকৈ ইয়াক পিকনিক প্লেচৰ এলাউটো নাই। আমি এতিয়া বুঢ়ী দিহিং নৈ অলপ পানীখিনি ওচৰলৈ যাওঁ, কাৰণ বাৰিষা হ'লেতো এইখিনিলৈ পানী থাকিলেহেঁতেন, তেতিয়াতো ভিউটো আৰু কিবা বেলেগ লাগিলেহেঁতেন। কিন্তু এতিয়া আমি ওচৰলৈ গৈ আহিছোঁৱে যেতিয়া, সেইফালে টিপাম দেৱালী হিলছটো আছে, য'ত আমি আগৰ ভিডিঅ' এটাত গৈছিলোঁ। আৰু স্বৰ্গদেউ চাওলুং চুকাফা পাটকাই পৰ্বত পাৰ হৈ আহিছিল, সেইখন পাটকাই পৰ্বত দূৰত। এই বুঢ়ী দিহিং নদীয়েদিয়ে বাঁহৰ ভূৰ লৈ বোলে আহিছিল, আমাৰ তাৰ লোকেল খুৰাজনে বৰ্তাজনে কোৱা মতে। এই নদীটোৰে স্বৰ্গদেউ চাওলুং চুকাফা পাৰ হৈ গৈছিল। কিমান এটা হিষ্টৰিকেল হ'ব। ইয়াৰ পানীটোতো চুই চাবই লাগিব। এতিয়া সেই পানী নাই বাৰু, সেয়া বৈ বৈ কিমান পালে হিচাপ নাই। ভাল লাগিলে আহি। থেংক ইউ চৰাইপুং জাংগল ৰিট্ৰিট, থেংক ইউ। ইয়াৰ অপজিটে এয়া জয়পুৰ ৰেইন ফৰেষ্ট। মানে জয়পুৰ ৰেঞ্জটো আৰু জয়পুৰ ৰেঞ্জটো পুৰা এনেই। মই জয়পুৰ ৰেইন ফৰেষ্ট শব্দটো কেলৈ কৈছোঁ, বিকজ তুমি যদি আজি মানুহৰ মুখত সোধা, প্ৰথমখন জয়পুৰ ৰেইন ফৰেষ্ট বুলিহে কয়, কিন্তু একচুৱেলি দিহিং পাটকাই নেশ্যনেল পাৰ্কে হয়, য'ত জয়পুৰ এটা ৰেঞ্জ হৈ গ'ল, আৰু এইটো চৰাইপুং যোনটো আমাৰ পিছফালে আছে, সেইটো এটা ৰেঞ্জ হৈ গ'ল। আমি আজি এতিয়া যোনটো আহিছোঁ, এইটো এনেকৈ এইফালে চৰাইপুং জংগল ৰিট্ৰিটৰ পৰা ওলাই পেলাই এনেকৈ গাঁৱৰ ভিতৰে ৰাস্তাই দি আহি পেলাই এতিয়া এইখিনি জেগাত পাইছোঁহি। অলপমান জুম কৰি দিওঁ। এইটো থং থং। আমি একদম এতিয়া ৰিভাৰখনতে দেখুৱাইছে আমাক, যদিও শুকাই আছে। এইখিনি শুকাই, এইটো মানে বাৰিষা কালত এনেকুৱা গোটেই পানী হৈ থাকে। আৰু তোমাৰ এইটো যোনটো আইলেণ্ডটো আগত আছে, এইটো আইলেণ্ডটো। আমি এই স্পটটোৰ পৰা আহিলোঁ, এই ঐতিহাসিক স্পট বুলিও কৈছোঁ, ঐতিহাসিক বুলিও কৈছোঁ, প্লাছ ভিউটো ইমান ধুনীয়া।
পাটকাই পৰ্বত যোৱাৰ পৰা ৰাস্তা চালো এটা দেখাব বিচাৰিছো Okay. এইটো হ'ল বেসিক্যালি সীতাকুণ্ড বুলি এটা ফেমাস ইয়াতে স্পট আছে আৰু স্পট এটা আছে কিন্তু ৰাস্তাটো শুনামতে এতিয়া কথা পাতিলো যে বাজত কিবা এটা গণ্ডগোল আছে যিমান দূৰ যাব পাৰো আৰু এনেই অলপমান গৈছে সীতাকুণ্ড দুফালেদি যাব পাৰি এটাতো আমি এইফালেদি যাব পাৰো এটা তোমালোকে যোনটো টিপামৰ পৰা গৈছিলা যে সেইফালেদিও এটা আছে এই ব্ৰিজটো আপুনি চাই লওক দেই খালি গাড়ীখন অলপ জৰাজীৰ্ণ হৈ আছে এই ব্ৰিজখন আমি উইক যেন লাগিছে ন আমি আহি এখন ব্ৰিজ পাইছো সেইকাৰণে আমি এই ব্ৰিজখন মানে গাড়ী লৈ পেলাই ক্ৰছ নকৰোঁ সীতাকুণ্ড বুলি জেগাটো আগত আছিলে আমি নাজানো ব্ৰিজখন দাঙিব পাৰিব নে নোৱাৰে কিন্তু দেখাততো সাংঘাতিক জৰাজীৰ্ণ এনেকেতো আছে অলপ হাউলিও আছে সেইটো কাৰণে ৰিস্ক নলওঁ গধূলি হৈ আহিছে আৰু এইখিনি সময়ত এনেকৈ ৰিস্ক লোৱাটো ভালো নহ'ব এনেকুৱা জংঘল জেগা য'ত ইয়াত আমি নেটৱৰ্কো পোৱা নাই ভালকৈ এতিয়া আমি আকৌ উভতি যাওঁ চৰাইপুং জাংগল ৰিট্ৰিটলৈ যাওঁতে খালি এটা ইণ্টাৰেষ্টিং জেগাত সোমাই যাম ভাদৈ পাঁচালিত হেনো এখন পুৰণি হোটেল আছে তাত মিঠাইকেইটা বোলে বৰ ধুনীয়া সেইটো খাই যাম আজি টেষ্ট কৰি যাম গতিকে যাওঁ বলক এতিয়া প্ৰথম ভাদৈ পাঁচালি মই কৈছিলোঁ ভাদৈ পাঁচালি যাম বুলি এতিয়া কিন্তু সময় যিহেতু আছে পোহৰো আছে সেইকাৰণে আমি এতিয়া নেপকো ব্ৰিজলৈ আহি আছো চাবলৈ আৰু এইখন এখন গাঁও পাইছো টাইফাকিয়াল গাঁও ইয়াত মানে যিবিলাক ঘৰ দেখিছো অলপমান চাংঘৰ টাইপ ফিলটো আছে জেনেৰেলি আমাৰ ট্ৰাইবেল মিচিংসকলেও সেনেকৈ চাংঘৰ থাকে কিন্তু ইয়াত মানে মই যিবিলাক দেখিছো এয়া টাইফাকে এথনিক এখন কিবা ধাবা টাইপ আৰু এইটো এটা মনেষ্ট্ৰি হয় এইটো টাইফাকিয়াল মানুহৰ মনেষ্ট্ৰি আচ্ছা টাইফাকিয়াল মানুহৰ মনেষ্ট্ৰি ইয়াত বুদ্ধিষ্ট হয় ন বুদ্ধিষ্ট ন এই লিখাই আছে ইয়াত এয়া বৌদ্ধ বিহাৰ 1850 তে oh my god আমি আহি পালোঁ এতিয়া নেপকো ব্ৰিজ সেইদিনা মই নামৰূপৰ পৰা যেতিয়া দুলীয়াজানলৈ আহিছিলোঁ তেতিয়াও এইফালেৰে গৈছিলোঁ তেতিয়া মোক এবাৰ কৈ দিছিলে কল্পতাই যে এখন নেপকো ব্ৰিজ কিন্তু এতিয়া ৰৈ ভালকৈ চাইছোঁ আৰু এইটো টাইমত ভিউটো চাবলৈ বেছি ভাল হয় তেতিয়া ৰাতিপুৱা আছিলে আৰু ইয়াৰ পৰা এইটো মানে বুঢ়ীদিহিং নদীখনৰ ওপৰতে আছে নেপকো ব্ৰিজখন আৰু ইয়াৰ পৰা আকৌ দেখিবলৈ পায় পাটকাই পৰ্বত এইবিলাক দূৰত গোটেই নেপকোলে যায় ন আৰু তেলটো ক'ৰ পৰা আহে আৰু তেলটো ক'ৰ পৰা আহে আচ্ছা এইটো এইফালে গৈ আছে নেকি এইটো চাইডেৰে পানী যায় কিন্তু এইবিলাক যে পাইপ দেখিছে আপোনালোকে ইয়াৰ তেল গৈ আছে মানে ক্ৰুড অইল গেছ থাকিব চাগে এইটো গেছ পাইপলাইন যেন লাগিছে অইলৰ পৰা যায় আৰু দুলীয়াজানৰ এইটো এইফালৰ পৰা গৈ আছে আৰু তেতিয়াহ'লে আমাৰ সেইফালৰ পৰা গৈ আছে আমি এগেইনষ্টত গৈ আছোঁ পিছফালে গৈ আছে শিৱসাগৰ এইসব জেগালে এয়া আমি আহি পালোঁ ভাদৈ পাঁচালি আৰু এইকেইদিন সদায় আহি আছোঁ এইখিনি জেগাত কিন্তু মই এতিয়া আপোনালোকক কৈ দিওঁ মাজতে বাৰু এটা ডিম্পুৰ বিতৰ্ক হৈছিলে আৰু সেইটো কথা বাদ দিলোঁ সেইখিনি আমি সৰুতে পঢ়িছোঁ সকলোৱে জানোৱেই ৰহা ৰদৈ টিপামৰ ভাদৈ আৰু ষোলগুৰিৰ আঘোণী বাই আমি যে টিপামত গ'লোঁ সেইদিনাও বা আজিও সেইটো ৰাস্তাতে গৈছিলোঁ সেই টিপামৰ ভাদৈৰ নামত এইটো ভাদৈ পাঁচালি ইয়াত আমি এতিয়া পুৰণি এখন হোটেলত ৰসগোল্লা খাব আহিছোঁ ন হয় ৰসগোল্লাটো গুড়ৰ মানে চেনীৰটো নহয় গুড়ৰ ৰসগোল্লা ইমান ভাল লাগিল খাই চিংৰা শেষ আৰু আছেই আমি 3জন মানুহ 6জন মানৰ খালোঁ আমি 3জনে মিলি এই গোটেইখিনি খাইছোঁ মানে আজি নিজে হাঁহি আছোঁ চাই পেলাই 1 2 3 4 5 6 7 8 9 10 12খন প্লেট আমি ভাদৈ পাঁচালিত খালোঁ এগালমান মিঠাই মই ইমান মিঠা নাখাওঁ কিন্তু আজি খাই দিলোঁ আৰু ৰসগোল্লাটো মানে গুড়ৰ সেইটো কাৰণে বেছি ভাল লাগিছে মই খাই পোৱা নাছিলোঁ আগতে আমি আমাৰ সেই চেনীৰটোৱে খাইছিলোঁ ৰাঙৰটো আৰু এইটো বিৰাট ভাল লাগিলে খাই সেইকাৰণে মই দুটা খাই দিলোঁ ৰসমলাইটো মই অলপ খাই আৰু নোৱাৰিলোঁ কুমাৰক দিলোঁ চিংৰাটো ভাল লাগিলে খাই ভাল পেট পূজা হ'ল আৰু এতিয়া আকৌ আহি আছোঁ আমাৰ চৰাইপুং জাংগল ৰিট্ৰিটলৈ আহি পালোঁ চৰাইপুং জাংগল ৰিট্ৰিট আকৌ
আৰু এইকেইদিন ভিডিঅ' ইয়াৰ পৰা আৰম্ভ হৈ আছে, ভিডিঅ' শেষো ইয়াতে হৈ আছে। এইটো ইয়াৰ নাইট ভিউ, আপোনালোকে ঠিক সময় অহা হেৰিটোত দেখিলে আহিব পাৰে, ইয়াত ডিনাৰ চিনাৰ কৰিব, লাঞ্চ কৰিব, বা যদি দিহিং পাটকাইখন এক্সপ্ল'ৰ কৰোঁ বুলি ভাবিছে ইয়াত থাকিলৈ পাৰে। ইয়াত কি ধুনীয়া জিপচি চিপচি আছে আপোনালোকে দেখিছে, আৰু মোক ইমান ধুনীয়াকৈ হেল্প কৰি দিছে মানে এইবিলাক চব চোৱাত, সেইকাৰণে বহুত থেংক ইউ এওঁলোকক। বাই বাই। এইটো আছিলে আজিৰ ভিডিঅ'টো, কেনেকুৱা পালে জনাব কমেণ্টত, আৰু মোক ইনষ্টাগ্ৰামত জইন কৰিব @IamJimmy। আৰু মই আজি বিৰাট হেপী, কিহৰ কাৰণে মই একেলগে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ যি দুটা ৰেঞ্জ, চৰাইপুং ৰেঞ্জ আৰু জয়পুৰ ৰেঞ্জ, আৰু এইফালে পাটকাই পৰ্বত, ইমান ঐতিহাসিক এখন পৰ্বত, আৰু বুঢ়ীদিহিং নদীটো একেলগে এটা স্পটতে থাকি চাৰিওফালে চাৰিটা বস্তু দেখি গ'লো।